হাই গাইজ আমাৰ ইউটিউব জোনাকী অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লাইভ আহিছোঁ। মোৰ নামটো হৈছে মহানন্দ নাথ আৰু মোৰ লগত আছে প্ৰিয়ংকা দেৱী। আজি আমি লাইভ আহিছোঁ আৰু আমি মানে এই ভিডিঅ'টো কি কাৰণত বনালোঁ আপোনালোকে চাগে জানিব বিচাৰিছে। আমি ভিডিঅ'টো বনাইছোঁ আমাক যিবোৰ ফ্ৰেণ্ডে কমেণ্ট কৰিছে সেই কমেণ্টবোৰ ৰিপ্লাই দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। আমি ৰিপ্লাই দিছোঁ কিন্তু তেওঁ ভিডিঅ' বনাই ৰিপ্লাই দিম বুলি ভাবিছোঁ। চ' সেইবাবে আমি ভিডিঅ'টো বনালোঁ আৰু গাইজ আমাৰ ভিডিঅ'বোৰ চাব আৰু এই ভিডিঅ'টো আৰম্ভণিৰ পৰা একে শেষলৈ চাই থাকিব। এতিয়া আমি কমেণ্টবোৰ ৰিপ্লাই দিওঁ। প্ৰিয়ংকা চোৱা এতিয়া। কবিন নাথ তেওঁ কৈছে মজা। থেংক ইউ কবিন আমালৈ কমেণ্ট কৰাৰ বাবে থেংক ইউ। আৰু এইদৰে কমেণ্ট কৰি থাকিবা, আমাৰ ভিডিঅ'বোৰ চাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। থেংক ইউ। নেক্সট আছামিজ বিনেশ শৰ্মিৰণ এণ্ড বাস্তৱ তেওঁ কৈছে মজা। থেংক ইউ বিনেশ। আৰু এইদৰে আমাক কমেণ্ট কৰি থাকিব আৰু আমাৰ ভিডিঅ'বোৰ চাবা আৰু আমাৰ ভিডিঅ'বোৰ আপুনি আপোনাৰ লগৰ ফ্ৰেণ্ডবোৰক দি দিবা আৰু ক'বা চেনেলটো ছাবস্ক্ৰাইব কৰক বুলি আৰু ভিডিঅ'বোৰ চাবা, নিশ্চয় ভাল পাবা। আৰু আমি এইদৰে ভাল ভাল ভিডিঅ' বনাই আগুৱাই যাবলৈ চেষ্টা কৰিম। চাবা আৰু ভিডিঅ'বোৰ। ধন্যবাদ। নেক্সট আছামিজ বিনেশ শৰ্মিৰণ এণ্ড বাস্তৱ তেওঁ কৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। থেংক ইউ বিনেশ। আপোনাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰিলোঁ আৰু এইদৰে কমেণ্ট কৰি থাকিব আৰু ভিডিঅ'বোৰ চাব, পাৰিলে মোৰ চেনেলটো প্ৰমোট কৰি দিব। থেংক ইউ। নেক্সট পাপু নাথ তেওঁ কৈছে ধুনীয়া হৈছে, এইদৰে আগুৱাই যোৱা, অল দ্য বেষ্ট। থেংক ইউ বাবু। আমি আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। চ' আপুনি এইদৰে কৈছে ভাল লাগিছে আৰু ভিডিঅ' বনাম ভাল ভাল, আপোনালোকে চাব আৰু ভিডিঅ'বোৰ আপোনালোকে চাই লাইক এটা কৰিব। মানে লাইকটোত গম পাম আমি, যদি ডিছলাইক কৰিছে আমি গম পাম ভিডিঅ'টো বেয়া হৈছে বুলি, যদি লাইক কৰিছে ভিডিঅ'টো ভাল হৈছে বুলি গম পাম। চ' ডিছলাইক লাইক কিবা এটা কৰিব, আমি জানিম যে ভিডিঅ'টো বেয়া হৈছে নে ভাল হৈছে। থেংক ইউ কমেণ্ট কৰাৰ বাবে। আছামিজ বিনেশ শৰ্মিৰণ এণ্ড বাস্তৱ তেওঁ কৈছে ছাবস্ক্ৰাইব মি বড়ো আই এম বিনাৰ। থেংক ইউ। আপোনাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰিলোঁ অলৰেডি। থেংক ইউ। নেক্সট গভ জব আপডেট তেওঁ কৈছে গুড জব। থেংক ইউ গভ জব আপডেট। আৰু এইদৰে মেছেজ কমেণ্ট কৰি থাকিব। ধন্যবাদ। নেক্সট আছামিজ ভিডিঅ' তেওঁ কৈছে ধুনীয়া হৈছে। থেংক ইউ আছামিজ ভিডিঅ'। আৰু এইদৰে কমেণ্ট কৰি থাকিবা আৰু আমাৰ চেনেলটো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীৰ লগত। থেংক ইউ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যোনসকল গাইজে বা ফ্ৰেণ্ডে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ। নেক্সট আছামিজ ভিডিঅ' ধুনীয়া। থেংক ইউ আছামিজ ভিডিঅ' কমেণ্ট কৰাৰ বাবে আৰু এইদৰে কমেণ্ট কৰি থাকিবা আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ। নেক্সট বিজুলী চৌধুৰী তেওঁ কৈছে নাইচ। থেংক ইউ বিজুলী চৌধুৰী। আৰু এইদৰে কমেণ্ট কৰিবা আৰু আমাৰ ভিডিঅ'বোৰ চাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। থেংক ইউ। নেক্সট সংস্কৃতিক অসম নাইচ। থেংক ইউ সাংস্কৃতিক অসম। আপোনাৰ সৈতেতো মই মেছেজ কৰিয়ে থাকোঁ হোৱাটছআপত আৰু এইদৰে ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। নেক্সট সৰু সৰু কিছুমান কথা লাইক এণ্ড শ্বেয়াৰ তেওঁ কৈছে অল দ্য বেষ্ট, হেল্প লাগে যদি ক'বা। থেংক ইউ কমেণ্ট কৰাৰ বাবে। মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে, হোৱাটছআপ নম্বৰটো, মোক কণ্টেক্ট কৰিবা আৰু লাগিলে ক'ম বাৰু হেল্প লাগিলে। থেংক ইউ কমেণ্ট কৰাৰ বাবে। নেক্সট মনোজ নাথ তেওঁ কৈছে মজা। থেংক ইউ মনোজ কমেণ্ট কৰাৰ বাবে আৰু এইদৰে আমাক কমেণ্ট কৰি থাকিবা, আমাৰ ভিডিঅ'বোৰ চাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চাই লাইক বা ডিছলাইক এটা কৰিবা, আমি তেতিয়া গম পাম ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি আগুৱাই যাওঁ এইদৰে। থেংক ইউ কমেণ্ট কৰাৰ বাবে। নেক্সট মিষ্টাৰ ধ্ৰুৱজিৎ শইকীয়া তেওঁ কৈছে ভইচ ডেলিভাৰী কৰোঁতে অলপ ভাল কৰিবা, এনে ঠিকে আছে। থেংক ইউ ধ্ৰুৱজিৎ। আমি আৰু এইদৰে ভইচ ভাল কৰিবলৈ চেষ্টা কৰিম। আমি এতিয়া মাইক্ৰফোন ব্যৱহাৰ কৰা নাই, হেডফোনেদি চলাই আছোঁ, সেইবাবে হেৰি হৈ আছে। চ' আমি ভাল কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ কমেণ্ট কৰাৰ বাবে আৰু এইদৰে কমেণ্ট কৰি থাকিবা। থেংক ইউ। নেক্সট হেল্প নিপন ছাবস্ক্ৰাইব কৰিলোঁ তোমাৰ চেনেলটো। থেংক ইউ নিপন ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু এইদৰে আপোনাৰ বন্ধুবিলাককো কওক আমাৰ চেনেলটোৰ কথা আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ কমেণ্ট কৰাৰ বাবে আৰু আমাৰ ভিডিঅ'বোৰ চাই কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আমি আৰু ওপৰলৈ আগুৱাই যাওঁ। ইমান দীঘল। থেংক ইউ কমেণ্ট কৰাৰ বাবে। নেক্সট নিপু তালুকদাৰ মজা। থেংক ইউ দীপু কমেণ্ট কৰাৰ বাবে আৰু এইদৰে কমেণ্ট কৰি থাকিবা, আমাৰ ভিডিঅ'বোৰ চাবা। থেংক ইউ। নেক্সট বেদ প্ৰকাশ অজয় ৱাহ। ভাল লাগিছে চাগে ন আমাৰ ভিডিঅ'টো চাই। চাবা আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু আমি এখন শ্বৰ্ট ফিল্ম লিখিছোঁ অলৰেডি, কৰিম আৰু। চ' আপোনালোকে চাব পাৰিবা।
থেংক ইউ, এইদৰে কমেণ্ট কৰি থাকিবা। নেক্সট, আছামিজ ভিডিঅ' তেওঁ কৈছে মজা লাগিল চাই। থেংক ইউ আছামিজ ভিডিঅ' আৰু এইদৰে কমেণ্ট কৰি থাকিবা, আমাৰ ভিডিঅ'বোৰ চাবা। থেংক ইউ। নেক্সট, লেটছ গ' টু ৱাও গুড টেলিং ভিডিঅ' অন ইউটিউব। থেংক ইউ, এইটো চাগে আছামিজ চেনেলে। চ' আৰু এইদৰে কমেণ্ট কৰি থাকিবা আৰু পাৰিলে আমাৰ চেনেলটো প্ৰমোট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো। থেংক ইউ। নেক্সট, ভূপি তেওঁ কৈছে ফানী ভিডিঅ'। থেংক ইউ, সেইটো ফানী ভিডিঅ' আছিলে। গম পাইছোঁ কোনটো ভিডিঅ'ত কমেণ্ট কৰিছিল। এইটো কি বুলি কয়, আজু ককা বাৰীত হেৰি কৰি দিলে, লালুৱে হেৰি কৰি দিলে, সেই ভিডিঅ'টোত চাগে ফানী ভিডিঅ' বুলি কৈছে। চ' এইদৰে কমেণ্ট কৰি থাকিবা আৰু আমাৰ ভিডিঅ'বোৰ চাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটোৰ কথা ক'বা এনেকৈ তেনেকৈ। থেংক ইউ কমেণ্ট কৰাৰ বাবে। নেক্সট, আছামিজ এডুকেশ্যন এণ্ড অল তেওঁ কৈছে ধুনীয়া হৈছে। থেংক ইউ ছাৰ, আৰু এইদৰে চাবা আমাৰ ভিডিঅ'বোৰ। আপোনাৰ চেনেলৰ ভিডিঅ'বোৰো মই চাওঁ, চ' আপুনি আমাৰ ভিডিঅ'বোৰ চাব। নেক্সট, সাংস্কৃতিক অসম তেওঁ কৈছে নাইচ। থেংক ইউ সাংস্কৃতিক অসম, আৰু এইদৰে কমেণ্ট কৰি থাকিব আৰু ভিডিঅ'বোৰ চাবা। থেংক ইউ। হাই গাইজ, ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তলত ছাবস্ক্ৰাইব বুটন এটা থাকিব, সেই বুটনটোত ক্লিক কৰক আৰু লগতে ঘণ্টা বুটন এটা আহিব। লগতে ঘণ্টা বুটনটো আছে আৰু ঘণ্টা বুটনটো দবাই ৰাখক, যাতে আমাৰ নতুন ভিডিঅ' যেতিয়া আপলোড কৰিম তেতিয়া আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে ফ্ৰেণ্ড, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি আৰু আগুৱাই যাওঁ। আপোনালোকে যাতে আমাক মৰম কৰে আৰু আশীৰ্বাদ কৰে, যাতে আমি আৰু ওপৰলৈ আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম। আমি এখন শ্বৰ্ট ফিল্ম লিখিছোঁ। ত' গাইজ আপোনালোকে, আমি সেই ফিল্মখন মানে কি এক্সাম এটা আমাৰ আহি আছে, এক্সামটোৰ কাৰণে ফিল্মখন মানে কি আমি বনোৱা নাই। চ' এক্সামটো যাই লওক, তাৰপাছত আমি ফিল্মখন বনাম, আপোনালোকে চাবলৈ পাৰিব। গাইজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু চিনাকি অসম চেনেলটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হীৰা ভৰা শুভেচ্ছা থাকিল। মোৰ ফালৰ পৰাও হিয়া ভৰা শুভেচ্ছা থাকিল। ধন্যবাদ।